চাওক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বিকাশ কিটো কয় সেইটোৱে নাজানে বিকাশটো সি মানুহ বুলি ভাবিছে নে কি বুলি ভাবিছে মই নাজানো বিকাশৰ সংজ্ঞাটো আগতে সুধি লওক তাৰপিছত বিকাশ হৈছেনে নাই সেইটো আমি ক'ম তেখেতৰ 17 বছৰত কি কৰিছে তেখেতৰ একো হিচাপ নাই আমি 4 বছৰত কি কৰিছোঁ চব হিচাপ আছে কাৰণ আমি এটা প্লেনিং লৈ এটা মিছন লৈ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ আৰু তেখেতে অকল পাৱাৰ পলিটিক্সৰ কাৰণে পলিটিক্সত আহিছিলে তেখেতে পইচা ঘটিবলৈ পাৱাৰ ল'বলৈ ইয়াত আহিছিলে কিন্তু আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ তো সেইকাৰণে আজি আমি বুজি পাওঁ যে আজি হেল্থ সেক্টৰত কি হৈ আছে এডুকেশ্যন সেক্টৰত কি হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ সেক্টৰত কি হৈ আছে তেখেতৰ দিনত আমাৰ ৰাজনীতিক মিটিংবিলাকো ক'ৰবাত মন্দিৰত বহি স্কুলত বহি হ'ব লগা হৈছিলে আজিৰ সময়ত আমি ইতিমধ্যে কি কৰিছোঁ যে আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি দিলোঁ এতিয়া ৰাজনীতিক মিটিং আৰু যদি তেখেতৰ ইচ্ছাকৃতভাৱে নাযায় আপুনি সুজিত নাৰ্জাৰী অডিটৰিয়ামত বহি পেলাই 700 মানুহৰ আপুনি ৰাজনীতিক মিটিং কৰিব পাৰে আজি আমাক কেইদিনমান আগতে কৈছিলে যে UPPL অফিচ বনাব পৰা নাই কিবা বনাব পৰা নাই আমি কোনো চৰকাৰী মাটি লৈ অফিচ বনাব বিচৰা নাই মাটি কিনি পেলাই নিজৰ ভালকৈ আমি কৰিব বিচাৰিছোঁ প্ৰত্যেকটো কাম চিন্তাধাৰা কৰি পেলাই আমি ভালকৈ কৰি আছোঁ আৰু ইয়াত ৰাইজৰ এককিঞ্চিতো ক্ষতি হোৱাকৈ আমি কৰিব বিচৰা নাই গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ সংজ্ঞাটো কি এই কথাটো তেখেতে বুজি নাপায় গতিকে উন্নয়নৰ কথাটো তেখেতে যি টি কৈ আছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বড়োলেণ্ডত অহা মানে আমাৰে ভাল তেখেতৰ দিনত না মুখ্যমন্ত্ৰী আহিছিল না প্ৰধানমন্ত্ৰী আহিছিলে কেতিয়াবা ৰাজনীতিক কাৰণত যদি একবাৰ দুবাৰ আহিছে উন্নয়নৰ খবৰ ল'বাটো কেতিয়াও অহা নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়নৰ খবৰ ল'ব অহা মানে আমাৰ তাত যদি কিবা আঁচনি লাগে আমি তেখেতক ইয়াতে ক'ব পাৰিম গুৱাহাটীত যাই আমি 10 বাৰ মেমৰেণ্ডাম দিয়া আৰু ওদালগুৰিত ৰাইজে ওদালগুৰি কোকৰাঝাৰ য'ত আহে মুখ্যমন্ত্ৰী ডাঙৰীয়াত অনুৰোধ কৰাত আমাৰ বেছি লাভ হয় গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এইটো বিচৰা নাই কাৰণ তেখেতে নিজৰ সময়ত নিজে উঠি ৰজা বহি ৰজা আহিছিলে ৰাস্তাৰ দলং ৰাইজৰ দলং নাই না স্কুল নাই না কি নাই ইয়াৰ কোনো খবৰে নাছিলে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু ভাৰতবৰ্ষত একো হ'ব নোৱাৰে যি গণতন্ত্ৰক ভাৰতত মাদাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হয় আৰু ইয়াত ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ নেতা কৰ্মী সদস্যবিলাকক বহুত শ্ৰদ্ধা কৰা যায় কাৰণ কোনোবা দলে ৰাজনীতি কৰি পেলাই আহি চৰকাৰ চলায় দেশখন চলায় ৰাজ্যখন চলায় কাউন্সিলখন চলায় আৰু আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ সময়তো তেখেতে নিজৰ দলীয় কৰ্মকৰ্তাবিলাকত বহুত মানে টৰ্চাৰ কৰা কিবা কৰা খবৰ পাই আছিলোঁ আৰু আজি হয়তো বন্দুক বাৰুতৰ কালচাৰ নাই লাঠি চলাবলৈ আজি লাজ পায় বহুতে তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্ট কৈছে যে জিকিলে মানে আৰণ নাই আৰু কি কৈছে হাৰিলে চেণ্ডেল চ' আজি একচুৱেলি BPF দলতটো মানুহ কি হিচাপে থাকিব মইটোতো ভাবিব পৰা নাই মইতো আজি আপোনালোকৰ আবার অন কেমেৰা কৈছোঁ মই 10 বাৰ হাৰিলেও 100 বাৰ হাৰিলেও মোৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাবিলাকক কেতিয়াও চেণ্ডেল বুলি ক'ব নোৱাৰোঁ মই চেণ্ডেল বুলি কেতিয়াও ক'ব নোৱাৰোঁ আৰু নকওঁ এইটো ইমান সেলফিছ মানুহে হ'ব নালাগে নিজৰ দলৰ কাৰণে 24 ঘণ্টা কাম কৰা নিজৰ দলক ভাল পাই কোনোবা আহিব তেখেতক যদি আপুনি ইমানে থ্ৰেটেনিং দিয়ে যে জিকিলে আৰণাই দিম হাৰিলে চেণ্ডেল দিম ইয়াতকৈ গণতন্ত্ৰত আৰু লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে সেইজন হাগ্ৰামা মহিলাৰীৰ পৰা আপুনি কি এক্সপেক্ট কৰিব সেইজন হাগ্ৰামা মহিলাৰী আপোনালোকে এতিয়া নাম লৈ থাকে তেখেতৰ পৰা কি এক্সপেক্ট কৰিব এই কাৰণে আজি তেখেতৰ নেতাবিলাকে তেখেতৰ লেফ্ট ৰাইটবিলাকে সব দল এৰি আহিব লগা হৈছে